শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল SHVR অৰ্থাৎ স্বচ্ছ এৱম হৰিত বিদ্যালয় ৰেটিং এই পৰ্টেলটোত আমি ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰিম আৰু গোটেই সাৰ্ভেটো আমি কেনেদৰে কৰিম এই বিষয়ে আজি ভিডিঅ'টো আলোচনা কৰিম গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে দুটাকিনলৈ স্বাগতম জনালোঁ আৰু যিসকল শিক্ষাগুৰুৱে আজি নতুনকৈ ভিডিঅ'টো চাই আছে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লগৰ শিক্ষাগুৰুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ SHVR অৰ্থাৎ স্বচ্ছ এৱম হৰিত বিদ্যালয় ৰেটিং ই হৈছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ চাফাই আৰু সেউজ বিদ্যালয় ৰেটিং কাৰ্যসূচী আৰু এই মূল্যায়ন প্ৰক্ৰিয়াটো হৈছে পূৰ্বৰে স্বচ্ছ বিদ্যালয় পুৰস্কাৰ আপোনালোকৰ নিশ্চয় মনত আছে স্বচ্ছ বিদ্যালয় পুৰস্কাৰ তাৰে এটা কি আছে বিস্তৃত আৰু বাধ্যতামূলক সংস্কৰণ স্বচ্ছ এৱম হৰিত বিদ্যালয় ৰেটিং আৰু এই কাৰ্যসূচীত সকলো বিদ্যালয়ে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক চৰকাৰী হোক বা বেচৰকাৰী হোক সকলো বিদ্যালয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন 31 আগষ্ট 2025 তাৰিখৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰিব লাগিব আৰু স্বমূল্যায়ন প্ৰক্ৰিয়াটো আমি 30 ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব আপোনালোকে দুটা পদ্ধতিৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে এটা হৈছে মোবাইল এপছ আৰু এটা হৈছে ৱেব পৰ্টেল আজি আমি ক্ৰম ব্ৰাউজাৰত আমি কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিম এই প্ৰক্ৰিয়াটো আমি আলোচনা কৰিম তাৰ বাবে আপোনালোকে shvr.education.gov.in এই পৰ্টেলটো আপোনালোকে লিংকটো লগইন কৰিব লাগিব আৰু এই লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে আপোনালোকে চাই ল'ব পাৰিব লিংকটো লগইন কৰাৰ এই অপশ্যনটো ওলাব আপোনালোকে ক্লিক কৰিব যদি আপোনালোকৰ লগইন আছে আপোনালোকে ডাইৰেক্টলি লগইন কৰি ল'ব পাৰে ইতিমধ্যে মই ৰেজিষ্ট্ৰেশ্যন কৰি থৈছোঁ গতিকে মই ডাইৰেক্ট লগইন কৰিব পাৰোঁ তথাপিও মই কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এই পদ্ধতিটো আপোনালোকক অলপমান বৰ্ণনা কৰি দিছোঁ আপোনালোকে তলত দেখিব সাইন আপ এই সাইন আপ অপশ্যনটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত ইউডাইজ কোড সাইন আপৰ ইয়াত 5টা পৰ্যায় 5টা ষ্টেপত আমি সাইন আপটো সম্পূৰ্ণ কৰিব লাগিব প্ৰথম পৰ্যায়ত ইউডাইজ কোড বিচাৰিছে আৰু কেপচা আপোনালোকে ইউডাইজ কোড আৰু কেপচা ফিল কৰি ইয়াত কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পিছতে আপোনালোকৰ মোবাইল নাম্বাৰ বিচাৰিব মোবাইল নাম্বাৰ ফিল কৰি কেপচা ফিল কৰিব তাৰ পিছত কন্টিনিউ কৰিব তাৰ পিছত তৃতীয় ষ্টেপত আপোনালোকক কি বিচাৰিব ইয়াত আপোনালোকৰ কিছুমান প্ৰশ্ন সুধিব আৰু সেই প্ৰশ্ন উত্তৰবোৰ অৰ্থাৎ প্ৰধান শিক্ষকজনে কৰিছে নে বিদ্যালয়খন বৰ্ডাৰ ভিলেজ এৰিয়া নেকি বা বিদ্যালয়খন সিংগল শিফট নে ডাবল শিফট তেনেকুৱা ধৰণৰ কোৱেশ্চন কিছুমান সুধিব সেই কোৱেশ্চন আনসাৰখন আপোনালোকে উত্তৰটো দিব আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰা আছে গতিকে ডাইৰেক্টলি লগইন কৰিছোঁ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া শেষ কৰাৰ পিছত আপোনালোকে কি কৰিব এই সাইন ইন অপশ্যনত বিদ্যালয়ৰ ডাইচ কোড আপুনি পাছৱৰ্ড কি দিছিলে সেই পাছৱৰ্ডটো ইয়াত ফিল কৰিব আৰু ইয়াত কেপচা ফিল কৰিব কেপচা ফিল কৰাৰ পিছতে আপোনালোকে এই সাইন ইন ক্লিক কৰিব সাইন ইন ক্লিক কৰাৰ লগে লগে ভিতৰত এনে ধৰণৰ এটা ইণ্টাৰফেচ খোলা খাব ইয়াত আপোনালোকে দেখিছে যে কোনটো কেটেগৰীত আমি সাৰ্ভে কৰিব লাগিব ইয়াত 6টা কেটেগৰী পাব 6টা কেটেগৰী টোটেল 60টা ইণ্ডিকেটৰ অৰ্থাৎ প্ৰশ্ন কোৱেশ্চন কিমান পাব টোটেল 60 পাব প্ৰথমে আছে ওয়াটাৰ দ্বিতীয়তে টয়লেট তৃতীয়তে হেণ্ড ওয়াশিং উইথ সোপ আৰু তাৰ পিছত আছে অপাৰেশ্যন এণ্ড মেইনটেনেন্স তাৰ পিছত বিহেভিয়াৰ চেঞ্জ এণ্ড কেপাচিটি বিল্ডিং আৰু মিছন লাইফ এক্টিভিটিজ মুঠতে এই 6টা কেটেগৰীত 60টা প্ৰশ্ন উত্তৰ আপোনালোকে দিব লাগিব আৰু শেষত আপোনালোকে ইয়াত ফটো আপলোড কৰিব লাগিব ফ্ৰণ্ট ভিউ অফ দ্য স্কুল এণ্ড প্ৰেমিছেছ ফটো অফ মেইন ৱাটাৰ পইণ্ট এইবোৰ ফটো আপলোড কৰিব লাগিব ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বাই ষ্ট'ৰেজ আপোনালোকৰ পানী বৰষুণৰ পানী সংৰক্ষণ কৰা চিষ্টেমটো আছে নেকি সেইটো বিষয়ত যদি আছে আপলোড কৰিব লাগিব স্কুল ইয়াৰ্ড শ্বয়িং অভাৰঅল ক্লিননেছ এণ্ড ক্লিননেছ অফ দ্য স্কুল প্ৰেমিছেছ আৰু বিদ্যালয়ৰ চৌহদৰ আপোনালোকে ফটো আপলোড কৰিব লাগিব আৰু সেপাৰেট ফাংচনেল টয়লেটছ ফৰ বয়জ এণ্ড গাৰ্লছ আৰু ল'ৰা আৰু ছোৱালীৰ কাৰণে সেপাৰেটলি যি টয়লেট আছে সেইটো আপোনালোকে আপলোড কৰিব লাগিব ফাংচনেল টয়লেটছ ফৰ CWSN বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ বাবে থকা টয়লেট আপোনালোকে আপলোড কৰিব লাগিব যে ফাংচনেল হয় নে নহয় যদি আপলোড কৰিব লাগিব আৰু ওয়েষ্ট ডিসপোজেল এৰেঞ্জমেন্ট মেকানিজম নিউট্ৰিশন গাৰ্ডেন কিচেন গাৰ্ডেন আৰু ফেসিলিটি অফ সোপ হ্যান্ড ওয়াশিং
water quality testing, teacher training, photo of function, solar panel, আৰু ইয়াত বিভিন্ন ধৰণৰ ফটো ইকো ক্লাব মিশন লাইভ ইকো ক্লাব ফৰ মিশন লাইভ যি আছে এই এভিডেন্সবোৰ আপোনালোকে ফটো ৰাখিব লাগিব আৰু এভিডেন্স ইন ফ্ৰন্ট অফ স্ক্ৰিনশ্বট অফ কনসেন্ট পেজ অফ ইকো ক্লাব মিশন আৰু এই ইকো ক্লাব মিশনৰ ফটোবোৰ আপোনালোকে কি কৰিব লাগিব এই ফটোবোৰ আপোনালোকে ৰাখিব লাগিব ইয়াত আপলোড কৰা অপচনটো দিয়া নাই যেহেতু 13টা অপচন টোটেল ইয়াত আপলোড কৰা অপচন দিছে আৰু হেকৰ দুটাটো আপলোড কৰা অপচন দিয়া নাই যদি আপোনালোকে এই ফটো আপোনালোকে ৰাখিব লাগিব আৰু এই ফটোসমূহ যিবোৰ আপলোড কৰিব আপোনালোকে মন কৰিব যে জেপিজি আৰু পিএনজি ফৰ্মেট হ'ব লাগিব আৰু ফটোবোৰ 4 MB কে ডাঙৰ হ'ব নোৱাৰিব আৰু এতিয়া ইয়াত 0% দেখুৱাই আছে যেহেতু এই সাৰ্ভেটো ষ্টাৰ্ট কৰা নাই এটা সাৰ্ভেটো ষ্টাৰ্ট কৰিবলৈ হলে আপোনালোকে কমপ্লিট নাও ক্লিক কৰিব কমপ্লিট নাও ক্লিক কৰাৰ লগে লগে ইয়াত প্ৰাইমেৰী ইনফৰমেশন কিছুমান বিচাৰিব স্কুল প্ৰফাইলটো আপোনালোকে কমপ্লিট কৰিব ইয়াত তিনিটা ষ্টেপ থাকিব আৰু প্ৰথম আছে ষ্টুডেন্টছ এনৰলমেন্ট ইন স্কুল ইয়াত ল'ৰা কিমান ছোৱালী কিমান আৰু তাৰ পিছত CWSN ল'ৰা কিমান ছোৱালী কিমান টিচাৰ ষ্টাফ ইয়াত মেল ফিমেল ফিল কৰিব লাগিব টোটেল ওয়াটাৰ পইণ্ট ইয়াত ফিল কৰিব টয়লেট ইন স্কুল বিদ্যালয়ত আপোনালোকৰ বয়জ টয়লেট গাৰ্লছ টয়লেট কিমান আছে আৰু ইউৰিনেল বয়জ গাৰ্লছ কিমান আছে আপোনালোকে ইয়াত ফিল কৰিব তাৰ পিছত ডাজ দ্য স্কুল হেভ এ ফাংচনেল সিস্টেম ফৰ সেফ ডিসপোজেল অফ ওয়াটাৰ ওয়েস্ট ওয়াটাৰ নিয়াৰ ড্ৰিংকিং আৰু এই সিস্টেমবোৰ আপোনালোকৰ আছে নাই আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াতে আপোনালোকে চাই ল'ব কোনটো আপোনালোকৰ আছে এই ক্লিক কৰিব আৰু প্ৰতিটো ষ্টেপ আপোনালোকে ফিল কৰাৰ পিছতে 7 নেক্সট কৰি যাব আৰু এনেদৰে আপোনালোকে স্কুল ইনফৰমেশন প্ৰাইমেৰী ইনফৰমেশন আৰু প্ৰতিটো ডাটা আপোনালোকে ফিল কৰিব এয়া আছিল আজি স্বচ্ছ এবং হৰিত বিদ্যালয়ৰ ৰেটিং আৰু এই ৰেটিংত আপোনালোকে কেনেদৰে সাৰ্ভে কৰিব আৰু কেনেদৰে অংশগ্ৰহণ কৰিব আৰু ফটোসমূহ কেনেদৰে আপলোড কৰিব এই বিষয়ে আজি সমুখ আলোচনা কৰিলো নিশ্চয় এই ভিডিঅ'টো আপোনালোকৰ সহায়ক হ'ব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ শিক্ষাগুৰুসকলৰ মাজত শ্বেয়াৰ কৰি দিব পুনৰবাৰ আনটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ